নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল জীৱন সংগ্ৰাম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ চাহৰ চহৰ যোৰহাটত অসমৰ ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যায় এটা বিশেষ জনগোষ্ঠীৰ কথা সেইটো হৈছে আহোম জনগোষ্ঠী 1228 খ্ৰীষ্টাব্দত চীন দেশৰ মাওলুং ৰাজ্যৰ পৰা অসমৰ পাটকাই পৰ্বতেদি হৈ এজন বিশেষ ব্যক্তি আহিছিল যিজনে এই অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে তেখেত হৈছে স্বৰ্গদেউ চাওলুং-চুকাফা আৰু সেই স্বৰ্গদেউ চাওলুং-চুকাফাৰে বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি তেখেতৰ সমন্বয় ক্ষেত্ৰ চাওলুং-চুকাফাৰ যি সমন্বয় ক্ষেত্ৰ আছে যোৰহাটত সেই যোৰহাটত থকা চাওলুং-চুকাফাৰ সমন্বয় ক্ষেত্ৰত বৰ্তমান আহি আমি উপস্থিত হৈছোঁ ৰাহুল কুমাৰ ৰংহঙক সমগ্ৰ পৰিৱেশটো মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ হয় সেই আছিল মূল যি প্ৰৱেশদ্বাৰ চাওলুং-চুকাফাৰ যি সমন্বয় ক্ষেত্ৰ এই চাওলুং-চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ যি মূল প্ৰৱেশদ্বাৰ আপোনালোকক দেখালোঁ এতিয়া আমি পোনে পোনে যাম যি চৌপাশৰ পৰিৱেশ এই পৰিৱেশটো সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাম আৰু আমাৰ সৌ ক্ষুদ্ৰত সেইটো মিউজিয়াম আছে আমি মিউজিয়ামৰ কাষলৈও যাম আমি মিউজিয়ামৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাই আছোঁ বৰ অসমৰ পিতৃস্বৰূপ স্বৰ্গদেউ চাওলুং-চুকাফা 1228 খ্ৰীষ্টাব্দত চীন দেশৰ মাওলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল স্বৰ্গদেউ চাওলুং-চুকাফা তেওঁ আছিল আহোমসকলৰ প্ৰথম ৰজা স্বৰ্গদেউ চাওলুং-চুকাফাই 45 বছৰ অসমত ৰাজত্ব কৰিছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং-চুকাফাৰ 1268 চনত মৃত্যু হৈছিল বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই প্ৰতি বছৰৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় যোৰহাট স্থিত স্বৰ্গদেউ চাওলুং-চুকাফাৰ সমন্বয় ক্ষেত্ৰত প্ৰতিদিনেই দেশী বিদেশী পৰ্যটকে ভিৰ কৰেহি ইয়াত থকা সংগ্ৰহালয়ত আহোম জনগোষ্ঠীৰ ৰীতি নীতি সাজপাৰ আৰু খাদ্য সম্ভাৰৰ সমল সমযোগ্যত কৰি থোৱা আছে
হয় সেয়ে আছিল চাওলুং-চুকাফাৰ যি সমন্বয় ক্ষেত্ৰ আপোনালোকৰ আগত দেখালোঁ আমি আৰু বহুতো বস্তু দেখাবৰ কাৰণে আপোনালোকক থাকি গ'ল য'ত মিউজিয়াম আছিলে সেই মিউজিয়ামটোত কোনো কাৰণত কেমেৰা সোমোৱাব নিদিয়ে আমি তাত চুইচ অফ কৰি লৈ যাব লগা হৈছিলে কেমেৰাবোৰ তাত আপোনালোকে আহিলে নিশ্চয় দেখা পাব সমন্বয় ক্ষেত্ৰৰ যি মিউজিয়াম আছে এই মিউজিয়ামত বৰ সুন্দৰ সুন্দৰ আহোম জনগোষ্ঠীয় যিবোৰ সমল আছে সমলবোৰ তাতে সঞ্চয় কৰি থৈছে আপোনালোকে আহিলে ইয়াত সম্পূৰ্ণ দেখা পাব আৰু সেয়ে আছিল চাওলুং-চুকাফাৰ যি সমন্বয় ক্ষেত্ৰ আপোনালোকৰ আগত দাঙি ধৰিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ